নমস্কাৰ, মই প্ৰিয়, আপুনি চাই আছে বিষয়। আজি আমি বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ সাধাৰণ জ্ঞানৰ ওপৰত। আমি আজি সাধাৰণ জ্ঞানত 10টা প্ৰশ্ন উত্তৰৰ বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিব বিচাৰিছোঁ। যদি আপুনি ভাল পায় ভিডিঅ'টো নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ কেতিয়া হৈছিল? খ 1915 চনত, খ 1918 চনত, ঘ 1914 চনত, ঘ 1942 চনত। ইয়াৰ উত্তৰ হ'ব 1914 চনত। আমি এতিয়া দ্বিতীয় কুৱেশ্যনটোলৈ আহোঁ। ৰাওলাট আইন প্ৰৱৰ্তন কেতিয়া কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব খ 1920 চনত, খ 1905 চনত, ঘ 1911 চনত, ঘ 1919 চনত। ইয়াৰ উত্তৰটো হ'ব ঘ 1919 চনত। আমি এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। লণ্ডনত তৃতীয় ঘূৰণীয়া মেচমেল কেতিয়া আৰম্ভ হৈছিল? অপশ্যনত দিয়া আছে 4টা, আমি 4টাৰ পৰা বাছি উলিয়াব লাগে। খ 1932 চনত, খ 1885 চনত, ঘ 1931 চনত, ঘ 1945 চনত। ইয়াৰ উত্তৰটো হ'ব ঘ 1931 চনত। আমি এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। মুছলিম লীগ পাকিস্তানৰ দাবী কেতিয়া কৰিছিল? অপশ্যনত লিখা আছে খ 1940 চনত, খ 1939 চনত, ঘ 1905 চনত, ঘ 1935 চনত। আমি 4টা অপশ্যনৰ পৰা এতিয়া বাছি উলিয়াব লাগে। ইয়াৰ উত্তৰটো হৈছে খ 1940 চনত। আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হয়? অপশ্যনত দিয়া আছে খ 1920 চনত, খ 1942 চনত, ঘ 1947 চনত, ঘ 1911 চনত। ইয়াৰ উত্তৰটো হ'ব 1942 চনত। অপশ্যন নাম্বাৰ খ। আমি এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। গান্ধীজীয়ে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী কেতিয়া গ্ৰহণ কৰিছিল? খ 1940 চনৰ অক্টোবৰ মাহত, খ 1942 চনৰ মাৰ্চ মাহত, ঘ 1942 চনৰ আগষ্ট মাহত, ঘ 1943 চনৰ অক্টোবৰ মাহত। ইয়াৰ উত্তৰটো হ'ব খ 1940 চনৰ অক্টোবৰ মাহত। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। 7 নম্বৰ কুৱেশ্যনটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? আৰু এবাৰ কৈ দিছোঁ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? অপশ্যনত দিয়া আছে খ 1919 চনত 23 এপ্ৰিলত, খ 1869 চনৰ অক্টোবৰ মাহত, ঘ 1947 চনৰ 18 আগষ্টত, ঘ 1930 চনত 30 জুনত। ইয়াৰ উত্তৰটো হ'ব খ 1919 চনৰ 23 এপ্ৰিলত। আমি এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। উত্তৰ প্ৰদেশৰ চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হয়?
অপশ্যনত দিয়া আছে খ 1920 চনৰ 22 ডিচেম্বৰ মাহত, খ 1922 চনৰ 5 ফেব্ৰুৱাৰীত, ঘ 1930 চনৰ 26 জানুৱাৰীত, ঘ 1919 চনৰ 6 এপ্ৰিল তাৰিখে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল। আমি এতিয়া আহোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰটো কুৱেশ্যনটো হৈছে আজাদ হিন্দ ফৌজ জন্ম কেতিয়া হৈছিল? ক্ষমা কৰিব, আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? অপশ্যনত দিয়া আছে খ জাপানত, খ ভাৰতবৰ্ষত, ঘ জাৰ্মানীত। ইয়াৰ উত্তৰটো হ'ব ঘ জাৰ্মানীত। আমি এতিয়া 10 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল খ অৰবিন্দ ঘোষ, খ কেপ্টেইন সুহান সিং, ঘ নেতাজী সুভাষ চন্দ্ৰ বসু, ঘ চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ উত্তৰটো হ'ব খ কেপ্টেইন সুহান সিং।